সকলোকে নমস্কাৰ জনাইছোঁ। আজি পথাৰলৈ ওলাইছোঁ। ঘৰৰ তলা মাৰি ল'লোঁ। তলা মাৰি এতিয়া বেগটো লৈ যাম আৰু। ঘৰৰ পাছফালেদি অকণমান আহি আছোঁ। ৰাস্তাত উঠিবহি লাগিব। আমাৰ পথাৰখন অকণমান দূৰ, বহুতকণে দূৰ। ৰাস্তাত উঠিলোঁ। ৰাস্তাত উঠি আকৌ টেম্পু এখন পালোঁ। টেম্পুতে মই পথাৰলৈ আহি আছোঁ। পথাৰ পাইছোঁহি আৰু ৰাস্তাৰ পৰা নামি আহিছোঁ। ৰাস্তাৰ পৰা নামি তাৰপিছত পথাৰ পালোহি। পথাৰ পাই এতিয়া মই ধান কাটিম। এতিয়া 1:40-45 হৈছে। তাই স্কুলৰ পৰা আহিছে। ঘৰৰ তলা মৰাৰ কাৰণে ইয়ালৈকে আহিছে। কাপোৰ চাপোৰ সলাই এতিয়া ভাত খাম দুইজনীয়ে। ভাতটো খাই ল'লোঁ আমি দুজনীয়ে। তাই খায়ে আছে, মোৰ খাই হ'ল বাৰু। তাই ভাত লাহে লাহে খায়। ভাত খাই হোৱাৰ পিছত তামোল এখন খাই ল'লোঁ। তামোল খাই অকণমান তাইৰ লগত বহিলোঁ। বহি আকৌ মই ধান কাটিমগৈ এতিয়া। তাৰ মাজতে তাই স্কুলৰ পৰা কৰিব দিছিলে অংক, সেয়াকে কৰি লৈছে। কৰি লোৱাৰ পিছত ঘৰলৈ যাম আৰু। এতিয়া 4টামানে বাজিলে। আমি ঘৰলৈ যাবলৈ বুলি ওলালোঁ। আজি ইমানকণে দালোঁ। ঘৰত আহি হাত মুখ ধুই চাহ খালোঁ।